কথাবিলাক নাজানো তো ইংগিতটো কিবা এটা থাকিব কিন্তু কথাটো হৈছে কি যে আমি ভাল পাইছোঁ বিজেপিয়ে যে টিকেট ঘোষণা কৰিছে কেণ্ডিডেট দিছে দিব লাগে চবে UDFে দিছে কংগ্ৰেছে দিছে চবেই খেলিবলৈ অধিকাৰ আছে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো গণতন্ত্ৰটো যদি শক্তিশালী কৰিব লাগে ইয়াত বহুত পাৰ্টিচিপেশ্যন লাগে পাৰ্টিচিপেশ্যন কম হ'লে গণতন্ত্ৰটো শক্তিশালী নহয় মানে এটা দুটা পাৰ্টি হ'লে তাত মনোপলি হয় এটা দলে ভাবে যে কাম কৰিলে নকৰিলে আমাকতো ৰাইজে ভোট দিবই আনটোৱে ভাবে যে কাম কৰিলে নকৰিলে আমাক ৰাইজেতো ভোট দিবই যেতিয়া পাৰ্টি বেছি হৈ যাব তেতিয়া ইয়াত কম্পিটিশ্যন আহিব কাম কৰিব লগা বাধ্য হ'ব আৰু ইমান বছৰে পাৰ্টি এটাই আছিল কাৰণে ইয়াত মনোপলি হৈ আছে কাম কৰিলেও কোনে ক'ব নোৱাৰে একো আজি কৰাপশ্যন হৈছে ইছ্যুবিলাক ইয়াতে একো ফিনিছ হোৱা নাই চব ছাইডৰ পৰা সমস্যাই সমস্যা গতিকে এইবিলাক কিয় হ'বলৈ পালে কাৰণ ইয়াত এটাই পাৰ্টি তেখেতসকলে ভাবি লয় কাম কৰিলে নকৰিলে আমিয়ে ছিংগল পাৰ্টি আমাক আৰু কোনে কি কৰে তো সেইকাৰণে মই অংশগ্ৰহণ কৰাটো ভাল পাইছোঁ ৰঞ্জিত দাসে স্পষ্টকৈ কৈছে যে ইয়াৰ প্ৰতিশোধটো মই নাজানো কাৰণ কি ৰিভেঞ্চ ল'ব নলয় কি কাৰণত ৰিভেঞ্চ লৈছে কিন্তু থাকিব পাৰে ক'ৰবাত কিবা কাৰোবাৰ দুখ পোৱা মানে কিবা হোৱা এনেকুৱা থাকিব পাৰে চিৰাঙত আপোনালোকৰ আপোনাৰ ফালিছে বেনাৰ পোষ্টাৰ ফালিছে অকলে চিৰাঙত নহয় কোকৰাঝাৰতো হৈছে সেইদিনা মানে এনেকুৱা বেনাৰ পোষ্টাৰ অফিচ ওলোৱা এনেকুৱা কাৰ্যকলাপবিলাক হৈ আছে কিছুমানৰ হয়তো সহ্য অহা নাই UPPLৰ উত্থানটো আজি বিভিন্ন জাতি জনগোষ্ঠীৰ দায়িত্বশীল নেতৃত্ববিলাক আহি পেলাই আমাৰ UPPLত যোগদান কৰিছে আমি এতিয়া UPPLটো অকল মানে কোনোবা এটা জনগোষ্ঠীৰ বা কিবা এনেকুৱা হৈ থকা নাই আৰু এনেকৈ যিহেতু সবল নেতৃত্বই আহি এটা দায়িত্ব ল'ব বিচাৰিছে এটা কালেক্টিভ ৱেট সেইটো হয়তো কোনোবা শংকিত হৈছে সেইকাৰণে আমাৰ মানুহবিলাকক ভয় খুৱাব বিচাৰিছে টেৰৰাইজ কৰিব বিচাৰিছে সিদিনা মুদৈবাৰীতে আমাৰ কৰ্মকৰ্তা এজনক মানে পিটিছে মানে আমাৰ টৰ্চাৰ কৰিছে তো এনেকুৱা ঘটনাবিলাক হ'ব কিন্তু এইটো হ'ব নালাগে কাৰণ গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে সি নিজে ভাল পোৱা পাৰ্টিত যাব নিজৰ ভাল পোৱা ব্যক্তিক ভোট দিব নিজৰ ভাল পোৱা দলত ঘূৰিব সেইটো আমি শংকিত হ'ব নালাগে কিন্তু একাধিক সেই ক্ৰমেৰে যদি আপুনি চোৱা যায় তেতিয়াহ'লে আজি ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হৈছে মই সেইটো জ্ঞাত নহয় ওদালগুৰিত আজি মানে বৃহৎ পৰিমাণৰ ৰকেট লাঞ্চাৰকে ধৰি গ্ৰেনেডকে ধৰি তাৰপিছত AK-57কে ধৰি মানে বহু অস্ত্ৰ ইতিমধ্যে মই এইটো জ্ঞাত নহয় কাৰণ NDBৰ 4টা গোট আৰ্মছ জমা দিয়াৰ পিছত যিটো নেকি লে ডাউন হৈ গ'ল ইয়াৰ পিছত আৰু সেই অঞ্চলত আমি অফিচিয়েলি ভাবি লৈছোঁ যে ইয়াত আৰু কোনো অস্ত্ৰ নাই এইটো হিংসামুক্ত হৈ গ'ল আমাৰ অঞ্চলটো অস্ত্ৰমুক্ত হৈ গ'ল যদি আজি তেনেকুৱা ঘটনা হৈছে এইটো আমাৰ কাৰণে অলপ চিন্তাৰ বিষয় তথাপিতো যিহেতু এইটো প্ৰশাসনে উদ্ধাৰ কৰিছে এইটো আমাৰ কাৰণে বেছি চিন্তা কৰিব লগা নাই অস্ত্ৰ আছে যদি এইটো সন্দেহটো আমাৰ চিন্তা কৰিব লগা কিন্তু প্ৰশাসনে যিহেতু উদ্ধাৰ কৰিছে সেইটো ভাল কাম হৈছে আৰু তেনেকুৱা কোনোবা ইমান বছৰে 30-40 বছৰ ইয়াত সশস্ত্ৰ সংগ্ৰামবিলাক আছিলে তো ক'ৰবাত পুতি থোৱা কিবা থোৱা অস্ত্ৰ বহুত জেগাত থাকিব পাৰে সেইখিনি আজি গভৰ্ণমেণ্টে ৰিকভাৰ কৰিব লাগে আৰু মোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনা এই অঞ্চলত আৰু হিংসা নহয় এটুপো তেজ ইয়াতে নপৰে এই কথাবিলাক যেনেকৈ কৈছিল আজি বাস্তৱত এই কথাবিলাক ৰূপায়ণ হ'ব লাগিব গতিকে এই যিটো ৰিকভাৰী কৰিলে ইয়াৰ কাৰণে মই অসম পুলিচ আমাৰ সেনাসকলক মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু আপোনাৰ তাৰ লগত আপোনালোকৰ মিত্ৰতা হ'ব কমলৰ লগত হ'ল আজি কমলে পাৰ্টিত আহিল আৰু তেনেকুৱা বহুত আহি আছে আমাৰ মিত্ৰতা বাঢ়ি আছে গতিকে আপুনি যিটো খুজিছে কাৰ লগত মিত্ৰতা হ'ব ইয়াৰ পিছত মানে ইলেকশ্যনৰ পিছত আপোনালোকৰ কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি ইলেকশ্যনৰ পিছত যদি চৰকাৰটো গঠন কৰিব পৰা যায় তো আমিতো কাকো বাদ দিব বিচৰা নাই 40 জনকে লৈ আমি চৰকাৰ গঠন কৰিবলৈ মন কাৰণ এইটো এটা টিম হ'ব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত টিম ইণ্ডিয়া বনাইছিল গোটেই মুখ্যমন্ত্ৰীক লৈ পেলাই তাত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কিছুমান গৈছিলে কিছুমান যোৱা নাই চ' যিটো টিম ইণ্ডিয়া আমাৰ মোদী ডাঙৰীয়াই কৰিছে আমাৰ BTRতো আমি টিম BTR বনাব লাগিব আৰু টিম BTR বনালে ছাপ'জ কোনোবা এটা সমষ্টিৰ আমাৰ MCLA সি বিৰোধী হৈ গ'ল সি যে তাক যদি টিমত লোৱা নহয় তেতিয়াতো উন্নয়ন তাত নহ'ব নহয় সি কথাবিলাক বুজি নাপাব গতিকে আমি টিম বনাব লাগিব সেইকাৰণে কোনোবাই ভাবিছে কাক লয় কাক নলয় আমিতো চবকে লৈ কৰিবলৈ মন এই আপোনাৰ যিহেতুকে আপোনালোকৰ লোকসভা ইলেকশ্যনত UDFে আপোনালোকক সমৰ্থন দিছিলে আৰু এতিয়া প্ৰসংগক্ৰমে কিন্তু UDFৰ লগত আপোনালোকৰ মিত্ৰতাৰ কথাটো ওলাই আছে এই ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব চাওক এতিয়া আমাৰ কাৰো লগত অফিচিয়েল মিত্ৰতা নাই আৰু মিত্ৰতাৰ কথা আমি ইমান চিন্তাও কৰা নাই মিত্ৰতা আমি এনেকুৱা মিত্ৰতাটোকে কৰি আছোঁ যিসকলে আজি বিভিন্ন দল সংগঠনত আছিলে তেখেতসকলৰ এটা দক্ষতা আছে
ডাইনেমিক হয়, চিন্তাধাৰা ভাল, ভাইব্ৰেণ্ট, তেনেকুৱা ব্যক্তিবিলাক ৰাজনীতিত আহিব লাগে। আৰু চবেই মিলি পেলাই যদি আমি আগুৱাই যাওঁ, সঁচাকৈ আমি এটা সুন্দৰ আৰু উন্নয়নশীল বা উন্নত এটা বিটিআৰ আমি গঠন কৰিব পাৰিম, য'ত নেকি কোনো সমস্যা নাই, জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ নাই, সকলো এজনে আনজনক মৰম বিশ্বাস সন্মানেৰে আমি থাকিব পাৰোঁ। তেনেকুৱা পৰিৱেশ আমি পাবলৈ সক্ষম হ'ম, মই এইটো আশা কৰোঁ। এককভাৱে কিমানখন আসন পাব বুলি আপুনি আশাবাদী? ৰাইজে মৰম কৰিলেতো বহুত পাম, গতিকে আজি মৰম ৰাইজৰ যিহেতু আহিছোঁ, তথাপিতো লাগাতকৈ বেছি পাম এনেকৈ এটা আশা হৈ আছে। এটা কৰোণা ভাইৰাছৰ আউটব্ৰেকৰ সময়ত দুৰ্গাৰাজ বৰুৱাই কৈছে যে BTCৰ বাসী কি ইমিউন নেকি কৰোণা ভাইৰাছক লৈ, বা ইলেকশ্যন কমিশ্যনে পষ্টপন কৰাৰ কথা কৈছিলে, এই সন্দৰ্ভত কি কয় আপুনি? চাওক, যদি এই অঞ্চলত তেনেকুৱা কেছ ৰিপৰ্ট হৈছে তেনেহ'লে নিশ্চয় ভাবিব লাগিব, আৰু এই অঞ্চলত যদি তেনেকুৱা কেছ কোনো ৰিপৰ্ট হোৱা নাই তেনেহ'লেতো প্ৰক্ৰিয়াবিলাক বন্ধ কৰাৰ কোনো যুক্তি নাই। গতিকে সেইটো নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰ, ভাৰত চৰকাৰ চিন্তা কৰিব। সেইটো যিহেতু আমি সকলোৱে বিচাৰোঁ যে আমাৰ কোনো এজন ব্যক্তি যাতে আক্ৰান্ত নহয়, কাৰণ তেনেকুৱা এটা ডেঞ্জাৰ ডেডলি ভাইৰাছবিলাক যদি আহি যায় সেইটো সকলোৰ কাৰণে চিন্তনীয় বিষয়। তো সেইকাৰণে চৰকাৰে যাতে চোকা দৃষ্টি ৰাখে, আৰু প্ৰয়োজনত যদি নিৰ্বাচন বন্ধও কৰে আমাৰ ক'বলগীয়া নাই, কাৰণ মানুহৰ জীৱনতকৈ নিৰ্বাচন ওপৰত হ'ব নোৱাৰে। নিৰ্বাচন আজি নহয় কালি হ'ব, আৰু যদি একো নাই তেনেহ'লে নিৰ্বাচনটো সময়মতে কৰাটো ভাল।